যে 2024 চনত যদি বিপিএফ দলে নিৰ্বাচনত বিজয়ী হয় কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা তেতিয়া হলে যেনেকেই নহওক কিয় যিকোনো প্ৰকাৰে দিল্লীৰ পৰা সুনিশ্চিত কৰা হ'ব যে বিটিসি চুক্তি 2003 অনুযায়ী প্ৰপৰচনেট ফান্ডিং আনা হ'ব আৰু অসমৰ জনসংখ্যা আৰু বিটিসিৰ জনসংখ্যাৰ যি ৰেশিও সেই হিচাপে অসমে যেহেতু 1 লাখ কোটি টকাৰ ওপৰত বছৰি বাৰ্ষিক বাজেট বনায় বিটিসি কো ইয়াৰলি 10,000 কোটি টকাৰ যাতে বাজেট বিটিসি চুক্তিৰ দফা অনুযায়ী প্ৰদান কৰে সেই কথাত গুৰুত্ব দি সকলো জনগোষ্ঠীৰ উন্নতি প্ৰগ্ৰেছ কল্যাণ আৰু ইনক্লুসিভ ভাৱে হিংসা ত্যাগ কৰি এক কমিউনেল হাৰমনিৰে কেনেকে বিটিআৰত শান্তি বা বড়োলেণ্ডত এক চিৰযুগমীয়া শান্তি আমি আনিব পাৰো মিল সম্প্ৰীতি কৰিব পাৰো হেয়াই আমাৰ প্ৰচেষ্টা থাকিব ফোন কৰিছো সকলো প্ৰাৰ্থীকে যাৰ যাৰ নাম পেনেল লিষ্টত আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো কাৰণ জুনেই নিজকে কিয় বিপিএফে তো জিকিব আজিতো কোনোবা নিজিকিলে যে বা কোনোবা টিকিট নাপালে যে কাৰোবা এজনৰ ইন্ডিভিজুৱেল লছ হ'ব হিতুটো নহয় আজি দলে যদি নিজিকে দলটোৰ বাবে লছ হ'ব ন আজিৰ দিনত কোনেওটো ক'ব নোৱাৰে মই টিকিট নেপালে বা মই প্ৰাৰ্থী নহলে মই ইন্ডিপেন্ডেন্টলি খেলিম এনেকুৱাটো ব্লেকমেলৰ ৰাজনীতি বিপিএফত নচলে ভাই বেলেগ দলত চলিব পাৰে কাৰণ আমি দেখিছো বেলেগ দলত তেনেকুৱা হয় বিপিএফত তেনেকুৱা নচলে বুলি মই আশা কৰিছো যদি আপুনি টিকিট পায় কাৰ লগ কৰিছো এইটো হিপোথেটিক্যাল প্ৰশ্ন নহয় যেহেতু মোৰ নাম আছে তো গতিকে প্ৰস্তুত থাকিবই লাগিব প্ৰস্তুতি চলাম যদি মই টিকিট পাওঁ নিশ্চিতভাৱে ইয়াতে ইউপিপিএলৰ লগতে প্ৰতিদ্বন্দিতা হ'ব ইউপিপিএলৰ দলৰ যিজন প্ৰাৰ্থী থাকিব তাৰ লগতে প্ৰতিদ্বন্দিতা হ'ব কিন্তু মই প্ৰতিদ্বন্দ্বী বুলি নাভাবো ইউপিপিএল দলক মই শুভেচ্ছা জ্ঞাপন কৰিছো গণতন্ত্ৰত মই বাৰম্বাৰ কৈছো টলাৰেন্স লাগিব সম্প্ৰীতি লাগিব সদ্ভাৱ লাগিব ইউপিপিএল দলৰ প্ৰাৰ্থীক মই বেষ্ট অফ লাক শুভেচ্ছা জ্ঞাপন কৰিছো ৰাইজে আৰু ঈশ্বৰৰ আশীৰ্বাদে নিৰ্ণয় কৰিব কোনে জিকে প্ৰতিদ্বন্দ্বী ইউপিপিএল কিন্তু মই ৰাইভেলৰি বা একদম যে কিবা মোৰ এনিমি শত্ৰু হ'ব বুলি মই অনুভৱ নকৰো ৰাইজৰ এইটো জানিব বিচাৰে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ কেতিয়াৰ পৰা বিপিএফৰ মেম্বাৰশ্বিপ বা কৰ্মী হ'ল আপুনি কি কয় চাওক এটা কথা বিপিএফ দলৰ লগত মই আগতীয়াভাৱে পলিচি লেভেলত কাম কৰিছিলো 2021 চনৰ পৰা বিভিন্ন পলিচিৰ ক্ষেত্ৰত কাম কৰিছিলো বিভিন্ন ক্ষেত্ৰত হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত মই আগুৱাইছিলো তো সেই ধৰণে কাগজেৰে সংলগ্ন নাথাকিলেও বা কাগজেৰে পঞ্জীয়ন হৈ নাথাকিলেও মোৰ নামটো আন্তৰিকতাৰে কিন্তু মোৰ নাম বিপিএফৰ লগত সদায় জড়িত হৈ আছিল আপুনি কাগজৰ টুকুৰাৰে ক'ব পাৰে যে পৃথ্বীৰাজ বিপিএফ হয়তো নাছিল ৰেজিষ্টাৰ চাই ক'ব পাৰে মেম্বাৰশ্বিপ ৰোল চাই ক'ব পাৰে কিন্তু আন্তৰিকভাৱে যদি কওঁ অন্তৰৰ পৰা যদি কওঁ হয়তো হাগ্ৰামা মহিলাৰ ডাঙৰীয়া ভিতৰি ক'ব যে পৃথ্বীৰাজ নাৰায়ণ দেৱ 2021 চনৰ পৰা বিপিএফৰ লগত জড়িত হৈ আছে আৰু অতি শীঘ্ৰে আনুষ্ঠানিকভাৱে বিপিএফ দলত মই যোগদান কৰিম ৰাইজক সন্মুখত যোগদান কৰিম আৰু মোৰ লগত বহু শতাধিক যুৱকক লৈ মই যোগদান কৰিম আজি এই ঘোষণা আপোনালোকৰ সন্মুখত দিলো চাওক পেনেল লিষ্টত মই বিপিএফ দলৰ লগত জড়িত থাকিব বিচাৰো বুলি মই আগতীয়াভাৱেও তেওঁৰ লগত মই কাম কৰিছো আৰু এই পেনেল লিষ্ট ঘোষণা হোৱাৰ আগতেও তেওঁক মই বিভিন্নবাৰ আলোচনা কৰিছো লগ হৈছো সেই ধৰণে মই কোনো তাৰ মানে কোৱা নাই যে মোক ডাইৰেক্টলি কেণ্ডিডেট কৰিবই লাগে কিন্তু মই কৈছিলো বাৰম্বাৰভাৱে কৈছিলো যে মই বিপিএফৰ লগত অতপ্ৰতভাৱে জড়িত হৈ বিপিএফৰ কাৰণে এই অঞ্চলখনক নেতৃত্ব দিবৰ কাৰণে বিপিএফৰ দৰে এক ইন্টিগ্ৰেল থিংকিং থকা বা ইন্টিগ্ৰিটি থকা ৰাজনৈতিক দল লাগিব যি নেকি সকলো জনগোষ্ঠীক একেখন নাওত লৈ চলিব পাৰে তো সেই হিচাপে মই আশা প্ৰকাশ কৰিছিলো আৰু সেই আশাত সেই সাইডৰ পৰা হাগ্ৰামা মহিলাৰ সাইডৰ পৰা তাৰ মানে একচেপ্ট কৰিছে বা সেই সাইডৰ পৰা আকুৱালি লৈছে সেইখিনি মই ক'ব পাৰো ফাইনালি আপুনি কিমান আশাবাদী যে আপোনাৰ বা বাকি দুজনৰ পৰা আপোনাৰ নামটো ফাইনাল লিষ্টত আহিব কিমান আশাবাদী চাওক জীৱনততো আশাবাদী সকলোৱে কালি কোনেও দেখা নাই আশাবাদী ময়ো কিন্তু এটা কথা যে দলৰ স্বাৰ্থটো চাব লাগিব দলৰ স্বাৰ্থ চাব লাগিব তাৰ পিছতে দলৰ কৰ্মীসকলৰ স্বাৰ্থ চাব লাগিব দল প্ৰথম তাৰ পিছত দলীয় নেতা আৰু কৰ্মীসকল তাৰ পিছত মই এটাই আশ্বাস দিব পাৰো যে কেণ্ডিডেট হ'বৰ বাবে যি যোগ্যতা লাগে সেই যোগ্যতাখিনি যদিহে মোৰ নাই তেতিয়াহ'লে এই যোগ্যতাখিনি আৰোহণ কৰিবৰ কাৰণে মই কেণ্ডিডেট ফাইনেল ডিক্লেয়াৰ হোৱাৰ আগতে এই প্ৰচেষ্টা আৰু প্ৰয়ত্ন কৰিম যে অযোগ্য মানুহ থাকিব পাৰে কিন্তু অযোগ্যতাৰ পৰা যোগ্যতা আৰোহণ কৰি কিদৰে আগুৱাই যাব পাৰো সেইখিনি মই প্ৰচেষ্টা কৰিম আৰু যদি কিবা কাৰণত ভবা দৰে মনোকামনা সিদ্ধি নহয় নিশ্চয় ওপৰৱালাই যি ডিচিশন দিয়ে গুৰুজনাই যি মোক উপদেশ দিয়ে আপোনালোকৰ ৰাইজে যি আদেশ দিয়ে বা উপদেশ দিয়ে সেই হিচাপে মই আগুৱাই যাম সিনিয়ৰ ক্যান্ডিডেট সকলো মই বহুত কৃতজ্ঞ
BPF দলৰ সমূহ নেতৃবৃন্দ, BPF দলৰ সকলো লিডাৰ, BPF দলৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু এটা কথা ক'ব বিচাৰিছো যে চিনিয়ৰিটি ইজ জাষ্ট এ নাম্বাৰ অফ দ্য এজ বাট নট কোৱালিফিকেশ্যন অন এভৰি গ্ৰাউণ্ডছ। চিনিয়ৰিটিত যদি চব বস্তু হ'লহেঁতেন তেতিয়াহ'লে আজি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নহ'লহেঁতেন। চিনিয়ৰিটিয়ে যদি সৰ্বস্ব হ'লহেঁতেন তেতিয়াহ'লে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সেই 33ৰ পৰা 35 বছৰৰ বয়সৰ ভিতৰত 2003 চনত BTACৰ কিন্তু প্ৰধান হ'ব নোৱাৰিলেহেঁতেন। তো চিনিয়ৰিটিৰ লগতে যোগ্যতা, দক্ষতা, সহনশীলতা, টলাৰেঞ্চ আৰু পাৰ্টিৰ প্ৰতি ভক্তি আৰু ৰাইজৰ প্ৰতিও ভক্তি লাগিব আৰু অৱশেষত নিজৰ ভাগ্য লাগিব। চাওঁ ৰাইজে কি কৰে আৰু ভাগ্য কি কৰে এইবাৰ।